নিকিতা দাস মই এতিয়া মেডিকেলত আহিয়ে দেখিছোঁ বা এনেকৈ দেখা নাছিলোঁ। এতিয়া মানুহে কোৱা শুনে ঘৰৰ ভিতৰতে পৰি আছিলে বুলি কৈছে, মাৰি পিনি পেলাই থৈ গ'ল বুলি কৈছে, কাটি পিনি কিবা এটা লিখিব লৈছিলে কিন্তু লিখিব নোৱাৰিলে। এটা চেষ্টা কৰিছিলে লিখিবলৈ, চেষ্টা কৰিব নোৱাৰিলে। ঘৰ কোন জেগাত আছে? ঘৰ এইটো মাজদিউত আলি কাষতে ঘৰটো, অলপ তলতে আছিলে মানে আলিৰ পৰা তল নামি গ'লে সিহঁতৰ ঘৰটোৱে পায় আৰু। এতিয়া বৰ্তমান সেই আমিতো কেনেকৈ ক'ম, এতিয়া তাইক দেখা নাই, এতিয়া মেডিকেলতেতো দেখিছোঁ, সেনেকৈ দেখা নাছিলোঁ। ছোৱালীজনী কিন্তু বহুত ভাল ছোৱালী আছিলে, ইমান বেয়াও নাছিলে। কাৰ ইমান শত্ৰু হ'ল আমি ইমানতে ক'ব নোৱাৰোঁ আৰু। কোনে এনেকৈ অকলশৰীয়াকৈ পাই মাৰি থৈ গ'ল সেইটো এতিয়া আমি মানে ধৰা পেলাব নোৱাৰোঁ, দেখাও না। দেখিলেহে এতিয়া গম পাম আমুকে মাৰিলে বুলি, এতিয়া দেখাটো নাই, কাক ক'ম এতিয়া আমি, তেনেকুৱা নিচিনা হৈছে। আপোনাৰ ঘৰ কাষতে নে? আমাৰ ঘৰ কাষত নহয়, আমাৰ ঘৰটো মানে জেঙেত, মই তেওঁৰ ঘৰ মাজদিউত। এতিয়া মই মামীয়ে ঘৰ যেনিবা, মামীয়ে ঘৰে চাবলৈ গমটো পাই পিনি কথাটো গম পাই পিনি দৌৰি আহিছোঁ মানে। মাজুলী মাজৰদেউৰী গাঁৱত লৌমৰ্ষক হত্যাকাণ্ড। এগৰাকী মহিলাক ডিঙি কাটি হত্যা কৰিলে বুলি ইতিমধ্যে জানিব পৰা গৈছে। জেংৰাইমুখ থানাৰ অন্তৰ্গত মাজৰদেউৰী গাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। হত্যা কৰা মহিলাগৰাকীৰ নাম আছিল নিকিতা দাস। ঘৰত কোনো নথকা অৱস্থাত ডিঙি কাটি হত্যা কৰে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰক্ষীৰ অনুসন্ধানৰ পিছতহে কোনে কি কাৰণে হত্যা কৰিলে জানিব পৰা যাব। দাস মই এতিয়া মেডিকেলত আহিয়ে দেখিছোঁ বা এনেকৈ দেখা নাছিলোঁ। এতিয়া মানুহে কোৱা শুনে ঘৰৰ ভিতৰতে পৰি আছিলে বুলি কৈছে, মাৰি পিনি পেলাই থৈ গ'ল বুলি কৈছে, কাটি পিনি কিবা এটা লিখিব লৈছিলে কিন্তু লিখিব নোৱাৰিলে। এটা চেষ্টা কৰিছিলে লিখিবলৈ, চেষ্টা কৰিব নোৱাৰিলে। ঘৰ কোন জেগাত আছে? ঘৰ এইটো মাজদিউত আলি কাষতে ঘৰটো, অলপ তলতে আছিলে মানে আলিৰ পৰা তল নামি গ'লে সিহঁতৰ ঘৰটোৱে পায় আৰু। এতিয়া বৰ্তমান সেই আমিতো কেনেকৈ ক'ম, এতিয়া তাইক দেখা নাই, এতিয়া মেডিকেলতেতো দেখিছোঁ, সেনেকৈ দেখা নাছিলোঁ। ছোৱালীজনী কিন্তু বহুত ভাল ছোৱালী আছিলে, ইমান বেয়াও নাছিলে। কাৰ ইমান শত্ৰু হ'ল আমি ইমানতে ক'ব নোৱাৰোঁ আৰু। কোনে এনেকৈ অকলশৰীয়াকৈ পাই মাৰি থৈ গ'ল সেইটো এতিয়া আমি মানে ধৰা পেলাব নোৱাৰোঁ, দেখাও না। দেখিলেহে এতিয়া গম পাম আমুকে মাৰিলে বুলি, এতিয়া দেখাটো নাই, কাক ক'ম এতিয়া আমি, তেনেকুৱা নিচিনা হৈছে। আপোনাৰ ঘৰ কাষতে নে? আমাৰ ঘৰ কাষত নহয়, আমাৰ ঘৰটো মানে জেঙেত, মই তেওঁৰ ঘৰ মাজদিউত। এতিয়া মই মামীয়ে ঘৰ যেনিবা, মামীয়ে ঘৰে চাবলৈ গমটো পাই পিনি কথাটো গম পাই পিনি দৌৰি আহিছোঁ মানে। এতিয়া কথাখিনি সুধোঁতেনে এনেকৈ হ'ল বুলি কৈছে আৰু। তদন্তটো সোনকালে হ'বই লাগে আৰু দোষী কোনে হেৰি কৰি তদন্ত কৰি দোষী শাস্তি দিব লাগে। যোনে এইটো হত্যা নোহোৱা ঘটনা হৈ গৈছে, এতিয়া আমাৰ মাজুলী এইটো জেংৰাইমুখ অঞ্চলত এনেকুৱা ঘটনা আজিলৈকে হোৱা শুনা নাছিলোঁ, কিন্তু এইটো প্ৰথম ঘটনা হৈছে। কোনে এনেকুৱা ঘটনা কৰিছে কিন্তু সেইটো তদন্ত ভালকৈ হ'ব লাগে আৰু আইনখনে সহজে হেৰি কৰিব লাগে, তদন্ত কৰিব লাগে। আমাৰ সেয়া বহুত অনুৰোধ কৰিছোঁ, চৰকাৰে যেনে তেনে এইটো তদন্ত কৰিব লাগে। আমি আৰু ইয়াকে হেৰি কৰিছোঁ। ঘটনাটো এতিয়া মই দেখিবলৈ পালে মই এনেকৈ গ'লোঁ, এই মানুহজনী এই চোলা এটা দিছিলে পিন্ধিবলৈ মোক, ইয়াৰ লগত এনেকুৱা সি চোলা, এই টুপি আজিকালি টুপি লগোৱা চোলাটো, তেনেকুৱা চোলা এটা দিলে। মই বোলো ইমান গৰমত কেলৈ পিন্ধি যাম, সেই তাতে যেনিবা বাছত উঠিলোঁ মিটিঙলৈ। এতিয়া চোলাটো তাতে পেলাই থৈ গুচি গ'লোঁ। এই দোকানখন আছে নহয়, গুণ্ডি দোকানখন, তাতে পেলাই থৈ গুচি গ'লোঁ। এই ক'লোঁ তই চোলাটো লৈ আগে বুলি দেই, আৰু ছয়দিন তাত মোবাইল ভিতৰতে বহি আছে চকীতে। মই গ'লে আকৌ তাই গৈ পেলাই সেই মানুহ হ'লে এই আনকালে অকলে থাকে আৰু ছোৱালী একো ধামেলি ধুমাকে মোবাইল চাই থাকে আৰু থাকিব আৰু মোৰ মনতে। যেতিয়া তাত আকৌ টিভি এটা চলি আছিলে, টিভিটো আকৌ মই বহি পিনে চাওঁতেই এইফালে মোক চিৰিয়েল নহয় বুঢ়ীজনীয়ে, মানে ঐ বুঢ়া এইফালে বুলি চিৰিয়েল। মই বোলো কি হ'ল, পহিলা মই বিমপাকে শুনি লওঁ কথাটো মোৰ, হয় নহয়? হা বিমপাকে মোক তাত ক'লে, এই বেলেগাই তহঁতৰ ঘৰত কিবা এটা হৈছে বা খুব চিৰি আছে যাচোন। ঘূৰি আহি পাইছোঁ, এই আকৌ গ'লে এনেকৈ তুলি এনেকুৱা এটা হৈছে বুঢ়া। এই বুঢ়ী আগে দেখি গ'লে, তাৰপাছত বুঢ়ী মোক কেনেকৈ দুখাই এনেকৈ ক'লে, এনেকৈ মই আহি আৰু ধৰিলোঁ আৰু তাইক ধৰি আহি ডিঙিটো এইটো নাই, সেইফালৰ পৰা যেনেকৈ যিহেতু আৰু তাত যেনে তেনে উশাহটো টানি আছে আৰু উশাহটো টানি থাকোঁতে মই তেতিয়া যেনিবা এই বুঢ়ীজনীয়ে কাপোৰখন উলিয়াই দিলে, সেইখনকে মেৰাই পেলাই বোলো যেনে তেনে যিহেতু ৰখাওঁ, হয়নে? এই সোপা দিলে ক'ত জীয়াই থাকিব, ডক্তৰ হ'লেতো এতিয়া ৰাখিব পাৰিব। তাই যেতিয়া সেইটো যিহেতু যেন চিট টানি এনেকৈ কথাটো ক'বলৈ বিচাৰিছিলে, তাই নোৱাৰে যে। এই কথাটো ক'বলৈ বিচাৰোঁ, তেতিয়া মই কাপোৰখন মেৰিয়াই পেলাই তাৰ যিহেতু থাকে বুলি ৰেডি কৰিলোঁ, তেতিয়া মোৰ হাততে যিহেতু গুচি গৈছে তাই। ইয়াতে গৈছে এইখিনিতে সেয়া ধৰা জেগাতে গৈছে।
সেইখিনিতে পৰি আছে। আজি কেইটা বজাত হ'ব? কেইটা মানে মই এতিয়া আমি হেৰিয়াৰ পৰা মিটিঙৰ পৰা কেইটা বজাত পাইছিলোঁ জানো, 1 বজাত না 2 বজাত পাইছোঁ আমি। এই ছোৱালীজনীৰ নাম কি আছিলে? নিকিতা দাস, নিকিতা মণ্ডল। নিকিতা মণ্ডল। তাই 3 বছৰ পূৰ্বে ঢকুৱাখানালৈ বিয়া হোৱা বুলি কৈছিলে। এই কাহিনীটো অকণমান কৈ দিয়কচোন। এইটো এই বুলি কেইবছৰ হৈছিলে তাই বিয়া হোৱা? তাৰ মা বাপেকো ক'ব নাজানে। তাৰ মাক বাপেকটো বেলেগ আছে আৰু। আপোনালোক ককাই আমি আইতা ককাই আমিয়ে তুলিছিলোঁ তাইক সৰুৰ পৰা। এই ছোৱালীজনী তুলিছিলোঁ আৰু ল'ৰা এটা আছিলে তাইৰ তলত, সেইটো তুলিছিলোঁ। এই কেৰেলাত আছেগৈ এই মোমায়েকৰ লগত। এখনে ক'ত বিয়া হৈছিলে সেইখিনি কওক। এই ঢকুৱাখানাত হৈছিলে, ঢকুৱাখানা ক'ত? কুপহা গাঁও বুলি কয়। এতিয়া কি সন্দেহ কৰিছে আপুনি? কিন্তু এতিয়া মানুহকেইটা যে আমি ধৰা নিবলৈ কেনেকৈ সন্দেহ কৰোঁ, কাক কেনেকৈ কি কৰিম এতিয়া কি বুলি ক'ম মই? দেখিবলৈ পোৱা নাই বা হেৰি কৰিলেও পোৱা নাই, তেতিয়া এটা কিবা এটা ক'ব পাৰোঁ আমি। তেওঁলোক বিবাহ বিচ্ছেদ হৈছিলে? বিবাহ তেনেকৈ কাৰোবাৰ লগত যে কিবা পাতিছে কি কৈছে এইটোতো আমি হেৰি। এই যে ঢকুৱাখানাত বিয়া হৈ পেলাই যে ইয়াত আকৌ সেই যে তেতিয়া বিয়া হৈ আছিলে, আমি তাই নিজে বাপেকে ঘূৰাই লৈ গুচি আহিলে, নিজে আহিলে। আহি পেলাই আমি ৰাখিলোঁ আৰু তাইক। এতিয়া ঘূৰি অহা ছোৱালী এতিয়া ক'ত থবি? বাপেকেও হেৰি কৰে, অলপ দেখিবলৈ মন নকৰে। মাকে এইটো ক'লে বাপেকে দেখিবলৈ মন নকৰে, তেতিয়া আমি ইয়াত ৰাখি থৈছোঁ। তাই তালৈ যাবলৈও মন নকৰে। আমাৰ মৰম চেনেহ পৰা ইয়াতে থাকে আৰু।